জানেনে কিয় আমাৰ গাৰ নোমবোৰ এনেদৰে শিয়ৰি উঠে? কিছু সময় পানীত থাকিলে হাতখন কিয় এনেকুৱা হয়? কিয় নখৰ আঙুলিত বগা বগা দাগ পৰে? কেঁচুৱাই কান্দিলে চকু পানী কিয় নোলায় জানেনে? মতা মানুহবোৰ মাইকী মানুহৰ তুলনাত কিয় বেছিকৈ কালাৰ ব্লেণ্ড হয় আপুনি জানেনে? এনেকুৱা আজব গাজব ফেক্টছবোৰ জানিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভাল লাগিলে লাইক কৰক আৰু প্লিজ এটা কিউট চা কমেণ্ট কৰক। ডোণ্ট ফৰগেট টু শ্বেয়াৰ। থেংক ইউ। ফেক্ট নম্বৰ 11। আপুনি জানেনে মানুহৰ দেহত 5 লাখ স্বেট গ্লেণ্ডছ থাকে। তাৰ বেছিভাগে হাত আৰু ভৰিৰ তলুৱাত আৰু মূৰৰ চুলিত থাকে। এতিয়া স্বেট গ্লেণ্ডছবোৰ হৈছে যাৰ জৰিয়তে ঘামবোৰ আমাৰ ওলাই যায় আৰু বেছিভাগ ঘাম ওলোৱা গ্ৰন্থি ভৰিৰ তলুৱাত থাকে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে মহিলাৰ ভৰিত থকা বেছিভাগ গ্ৰন্থিয়ে বন্ধ হৈ থাকে, যাৰ ফলত মহিলাৰ ভৰিৰ দুৰ্গন্ধ পুৰুষৰ তুলনাত কম। ফেক্ট নম্বৰ 10। আপুনি জানিলে আচৰিত হ'ব, আমাৰ ব্ৰেইনটো আমাৰ বডি ৱেইটৰ মাত্ৰ 2%হে। তথাপিও কিন্তু ই আমাৰ শৰীৰৰ অক্সিজেনৰ 30% ব্যৱহাৰ কৰে, কাৰণ ব্ৰেইনটোৱে আমাৰ গোটেই শৰীৰটো কণ্ট্ৰল কৰে। ফেক্ট নম্বৰ 9। আপুনি জানেনে হিউমেন ব্ৰেইনৰ 73% পাৰ্টছ পানীৰে গঠিত। অৰ্থাৎ আপোনাৰ বডি ৱেইটৰ যদি 1% পানী কমে তেনেহ'লে আপোনাৰ পিয়াহ লাগে। আৰু যদি আপোনাৰ ওজন 50 কেজি হয় তেনেহ'লে 5 কিলোতকৈ কম পানী থাকিলে আপোনাৰ ভাগৰ লাগে। আৰু যদি এই পৰিমাণটো কমি 10% হয়গৈ তেনেহ'লে আপোনাৰ মৃত্যুও হ'ব পাৰে। ফেক্ট নম্বৰ 8। আপোনাৰ নিচিনা ফিংগাৰপ্ৰিণ্ট আৰু দ্বিতীয় কোনো মানুহৰে নাই। যদি কোনোবা যমজ সন্তানো হয়, যমজ সন্তানৰো এজনৰ আনজনৰ লগত ফিংগাৰপ্ৰিণ্ট নিমিলে। কিন্তু আপুনি জানি আচৰিত হ'ব, আমাৰ জিভাখনৰ যিটো প্ৰিণ্ট থাকে সেইটো বহুত ইউনিক হয়। সেইটো যদি স্কেন কৰা হয় তেনেহ'লেও কোনো মানুহৰ লগতে নিমিলে। ফেক্ট নম্বৰ 7। আমি যদি আমাৰ লাংছ দুটা উলিয়াই পানীত দিওঁ তেনেহ'লে ই ভাহি থাকিব, কাৰণ আমি যিমানেই উশাহ নিশাহ লৈ বতাহ বাহিৰ ভিতৰ নকৰোঁ কিয় আমাৰ লাংছৰ ভিতৰত 1 কিলো ওজনৰ অক্সিজেন সদায় জমা থাকে, যাৰ ফলত লাংছ দুটা পানীত দিলে ভাহি উঠে। ফেক্ট নম্বৰ 6। আপুনি জানেনে আপুনি যেতিয়া গভীৰ টোপনিত শুই থাকে সেই সময়ত যদি আপোনাৰ নাকৰ কাষত বেয়া প্ৰস্ৰাৱ, বেয়া গোন্ধ, দুৰ্গন্ধ দিয়া হয় বা সুগন্ধ কিবা দিয়া হয় আপুনি উঠিবনে? কিন্তু এটা সমীক্ষা অনুসৰি এইটো প্ৰমাণ হৈছে যে চিঞৰি বা মাতিলে মানুহ সোনকালে উঠে, কিন্তু বেয়া দুৰ্গন্ধ বা সুগন্ধ মানুহক জগাব নোৱাৰে। ফেক্ট নম্বৰ 5। আপুনি নিশ্চয় ন'টিছ কৰিছে আমি যেতিয়া বেছি সময় পানীত থাকোঁ তেতিয়া হাতবোৰ এনেকুৱা হয়। আপুনি ভাবি চাইছেনে এইটো কিয় হয়? ইউকেৰ এখন ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰাৰ পিছত এইটো কৈছে যে যেতিয়া আমাৰ হাতত এনেকুৱা চিন হয় এইবোৰ আচলতে আমাৰ কাৰণে ভাল, আমাৰ কাৰণে উপকাৰী। তেতিয়া আমাৰ হাতৰ গ্ৰিপটো থাকে, আমি বস্তু ধৰিব পাৰোঁ। ফেক্ট নম্বৰ 4। আপুনি জানেনে আমাৰ গাৰ নোমবোৰ এনেকুৱাকৈ কেতিয়াবা কিয় শিয়ৰি উঠে? আচলতে যেতিয়া আপুনি ভয় খায় বা কেতিয়াবা আচৰিত হয় তেতিয়া আমাৰ শৰীৰত থকা এড্ৰেনালিন নামৰ হৰম'নটোৱে বেছিকৈ সক্ৰিয় হৈ উঠে, আৰু এই হৰম'নটো সক্ৰিয় হোৱাৰ ফলত আমাৰ শৰীৰৰ গাৰ সংকোচন হয় স্কিনটো, আৰু তেতিয়া নোমবোৰ এনেকুৱাকৈ চিধা হৈ শিয়ৰি উঠে। ফেক্ট নম্বৰ 3। আপুনি জানিলে আচৰিত হ'ব যে মহিলাসকলে পুৰুষৰ তুলনাত অধিক কালাৰ ভেৰিফাই কৰিব পাৰে, আৰু পুৰুষসকলৰ মহিলাৰ তুলনাত কালাৰ ব্লাইণ্ডৰ সমস্যাটো বেছি হয়। সিহঁতে চকুৰ পতা মহিলাৰ তুলনাত কমকৈ খোলা-মেলা কৰে। ফেক্ট নম্বৰ 2। আপুনি জানি আচৰিত হ'ব যে আমাৰ হাৰ্টটো এনেকুৱা এটা অংগ যি জন্মৰ পৰা মৃত্যুলৈকে অবিৰতভাৱে কাম কৰি থাকে, 1 ছেকেণ্ডৰ বাবেও বন্ধ নহয়। পুৰুষৰ তুলনাত মহিলাৰ হাৰ্টটোৱে বেছি ধপধপাই থাকে। আমাৰ হাৰ্টটো ইমানেই ষ্ট্ৰং যে এইটোৱে যদি বিচাৰে তেনেহ'লে আমাৰ শৰীৰৰ তেজ 30 মিটাৰ উচ্চতালৈ ছিটিকাই দিব পাৰে। ফেক্ট নম্বৰ 1।
কেতিয়াবা ভাবি চাইছেনে এনে নখত এনেকুৱা বগা বগা দাগবোৰ কিয় হয়? এনেকুৱাকৈ বগা চিনবোৰ নখত কিয় পৰে? আচলতে এইটো আমাৰ শৰীৰৰ ভিটামিনছ, মিনাৰেলছ, আইৰণ এইবিলাকৰ কমিৰ বাবে দেখা দিয়া এক প্ৰকাৰৰ লক্ষণ। আমাৰ বডি আৰু মাইণ্ডৰ মাজত ইমান ভাল ষ্ট্ৰং কানেকশ্যন আছে যে আমাৰ শৰীৰত যিকোনো ধৰণৰ সমস্যা হ'লে মাইণ্ডে আমাৰ শৰীৰৰ জৰিয়তে ইয়াক দেখুৱাই দিয়ে।